হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। চ' আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। একচুৱেলি এইটো লাইক সৰস্বতী পূজাৰ লাষ্ট মিনিট ভিডিঅ'। লাইক আপোনালোকৰ যদি মেকআপ, একচুৱেলি আজিকালিতো সকলোৱে মেকআপ জানে, একো মেকআপত কাৰো ইছ্যু নহয়, কাৰণ ইউটিউবটো আছে। ইজিলি আপোনালোকে ইউটিউবৰ পৰা টিউটৰিয়েল ল'ব পাৰে। বাট ষ্টিল এটা লাষ্ট টাইমৰ কাৰণে, লাষ্ট মুমেণ্টৰ কাৰণে লাইক সৰস্বতী পূজাত চবেই হেভি মেকআপ বা হেভি আউটফিটৰ লগত যাব ইচ্ছা নকৰে। চ' চিম্পল কাপোৰৰ লগতো কেনেকৈ বহুত চিম্পলকৈ লাইক বহুত কম খৰচত এটা মেকআপ কৰিব পাৰি, সেইটোৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। তেন্তে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। মই ভিডিঅ'টো ক্ল'জ আপত কৰি আছোঁ কাৰণ তেতিয়া আপোনালোকে মোৰ টেক্সচাৰটো, স্কিন টেক্সচাৰ বা মেকআপটো কেনেকৈ কি মই ইউজ কৰিছোঁ সেইটো বেছি ভালকৈ বুজি পাব। অলৰেডি মই মোৰ ফেচত মোৰ যিটো মেকআপৰ আগৰ যিটো মই মইশ্চাৰাইজাৰ হওক, যিটো ক্লিনজাৰ হওক, যিটো মোৰ ছানস্ক্ৰীম হওক, মই যি ইউজ কৰোঁ আগৰ ভিডিঅ'ত মই তেনেকৈ শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব পাৰে বিচাৰিলে। চ' মই অলৰেডি তেনেকৈ লগাই থৈ দিছোঁ। আপোনালোকে মেকআপ কৰাৰ আগত মইশ্চাৰাইজাৰটো বহুত বেছিকৈ যিমান পাৰে লগাই ল'ব, কাৰণ মইশ্চাৰাইজাৰটো এনেকুৱা এটা বস্তু হৈছে সেইটোৱে আপোনাৰ স্কিনটো ক্ৰেক হ'ব নিদিয়ে। মেকআপটো আপুনি বহুতকৈ কৰক, কিন্তু যদি আপুনি ছানস্ক্ৰীম আৰু মইশ্চাৰাইজাৰ নলগায় আপোনাৰ মেকআপটো ফাটা ষ্টাৰ্ট কৰিব অলপ পিছতে লগোৱাৰ। চ' আপোনাৰ মেকআপটো আল্টিমেটলি গৈ তো বৰবাদ হৈ যায়। চ' ইটছ বেটাৰ আপুনি মইশ্চাৰাইজাৰ এটা লগাই ল'ব পাৰে। আৰু বহুত কম দামত বহুত ভাল আজিকালি মইশ্চাৰাইজাৰ আহে। চেটাফিলৰ মই আগতে শ্বেয়াৰ কৰিছোঁ, চেটাফিলৰ বহুত ভাল মইশ্চাৰাইজাৰ পায়। চেটাফিলৰ ইউজ কৰোঁ আৰু লগতে মই মিনিমালিষ্টৰটো ইউজ কৰোঁ। মই মিনিমালিষ্টৰটো বিৰাট ভাল পাইছোঁ। আপোনালোকে এই দুটা মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে আৰু ছানস্ক্ৰীমটো লগাবই, কাৰণ এতিয়া লাইক অলম'ষ্ট মই 28 হয়, মোৰ কাৰণেতো ছানস্ক্ৰীমটো বহুত দৰকাৰী। লাইক আগতে এনেকুৱা এটা থিংকিং আছিলে যে ঘৰৰ পৰা বাহিৰলৈ নোলাওঁ মানে ছানস্ক্ৰীম দৰকাৰ নহয়, বাট সেইটো নহয়। একচুৱেলি ছানস্ক্ৰীমটো আপুনি সদায় লগাব লাগে। চ' মই লাইক বিয়াৰ একমাহমান আগৰ পৰা একচুৱেলি প্ৰপাৰ স্কিন কেয়াৰ কৰা ষ্টাৰ্ট কৰিছোঁ। আৰু মই একচুৱেলি ডিফাৰেঞ্চটো মই নিজে দেখা হৈছোঁ। স্কিনত আগতে মোৰ বহুত প্ৰব্লেম আছিলে, যিবোৰ এতিয়া একেবাৰে নোহোৱা হোৱা নাই, বাট ষ্টিল কমি গ'ল আগতকৈ। চ' মই পূৰা প্ৰপাৰ এটা স্কিন কেয়াৰ ফ'ল' কৰোঁ। এণ্ড আজি একচুৱেলি মেকআপটো কৰাৰ আগতে মই আপোনাৰ ক্লিনজাৰ লৈছোঁ, ক্লিনজাৰ ইউজ কৰিছোঁ। দেন মই আপোনাৰ মইশ্চাৰাইজাৰ, যিটো মই চেটাফিলৰ ইউজ কৰোঁ সেইটো, আৰু ছানস্ক্ৰীনটো ইউজ কৰিছোঁ। মই ফাৰ্ষ্ট প্ৰডাক্ট যিটো ল'ম সেইটো হৈছে প্ৰাইমাৰ। লেকমি মই বেছিভাগ প্ৰডাক্ট মোৰ মেবলিনৰ হয় আৰু নহ'লে মেকৰ হয়। চ' মই মেকতছেও বেছি আজিকালি মেবলিনটো প্ৰিফাৰ কৰোঁ, কাৰণ সেইটো আপোনাৰ ড্ৰাগ ষ্ট'ৰ প্ৰডাক্ট হয়, প্লাছ আপোনাৰ মোৰ স্কিনত একচুৱেলি মেবলিনৰ প্ৰডাক্টখিনি ভালকৈ যায়। চ' মই এইটোক ট্ৰাষ্ট কৰোঁ বিৰাট মেবলিনৰ। চ' বাট আজি মই লেকমিৰটোৱে ইউজ কৰি আছোঁ। আপোনালোকে এইটো প্ৰাইমাৰটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। যদি আপোনাৰ প'ৰ্ছৰ প্ৰব্লেম আছে বা যদি দৰকাৰ হয় তেতিয়াহে আপুনি ল'ব, এইটো নহ'লে আদাৰৱাইজ আপোনালোকে স্কিপ কৰিব পাৰে। আৰু আজি মই যিখিনি প্ৰডাক্ট ইউজ কৰি আছোঁ সেইখিনি লিংকখিনি মই ডেছক্ৰিপশ্যনত দি দিম। আৰু যদি কিবা ইছ্যু হয় দেন আপোনালোকে মোক ইনষ্টাত নহ'লে ফেচবুকত মেছেজ কৰি সুধিব পাৰে। মই প্ৰাইমাৰটো বিৰাট কম ইউজ কৰোঁ, লাইক মই মানে স্কিপ কৰিবই ট্ৰাই কৰোঁ। বাট ষ্টিল য'ত য'ত মোৰ প'ৰ্ছ আছে মই জাষ্ট তাত লগাওঁ, কাৰণ মই মেকআপ সদায় পাতলা হ'লেই ভাল পাওঁ। কেকি এটা হ'লে স্কিনটো হেভি ফিল কৰে। চ' মই যিমান পাৰোঁ স্কিপ কৰোঁ। এইটো অপশ্যনেল দেই, টোটেলি অপশ্যনেল হয়। প্ৰাইমাৰটো একদম অপশ্যনেল। যদি আপোনালোকৰ যদি স্কিনৰ প্ৰব্লেম আছে, প'ৰ্ছ অলপ বেছিকৈ দেখা পায়, দেন আপোনালোকে ইউজ কৰক। আদাৰৱাইজ আপোনালোকে মইশ্চাৰাইজাৰ পিছত ডাইৰেক্ট ফাউণ্ডেশ্যনটো মাৰিব পাৰে, একো ইছ্যু নাই। চ' মোৰ হৈ গ'ল প্ৰাইমাৰ। দেন ফাউণ্ডেশ্যনতো মই ফাউণ্ডেশ্যন বহুতকেইটা লাইক মই ল'ৰিয়েলৰ লওঁ, মেবলিনৰ লওঁ। আপোনালোকে ফাউণ্ডেশ্যন বহুতকেইটাই ভাল আছে মাৰ্কেটত, বহুতকেইটা ফাউণ্ডেশ্যন ভাল পাব আপুনি। মেকৰ ষ্টুডিঅ' ফিক্সটো ভাল হয়, এৰাউণ্ড 3000 আপোনাৰ আহি যায়, সেইটো লং লাষ্টিং হয়। বাট আজি মই মেকআপটো জাষ্ট অলপ টাইমৰ কাৰণে কৰি আছোঁ। চ' মই নৰ্মেল যিটো ফাউণ্ডেশ্যন মোৰ আছে মই সেইটোৱে ইউজ কৰিম। মেকৰটো কৰিলে কি হয় আপোনাৰ লং লাষ্টিং হয় এইটো। চ' অলপ পিছত যেতিয়া মই ধুই দিম তো সেইটো ইউজ কৰাৰ একো কথাই নাহে। মেবলিনৰ আপোনালোকে ফাউণ্ডেশ্যন ভাল পাব পাৰে। মোৰ একচুৱেলি কি মেবলিনৰ মই ফাউণ্ডেশ্যন যেতিয়া ইউজ কৰোঁ, যেতিয়া মানে মই ফাউণ্ডেশ্যন একচুৱেলি কি কৰোঁ, দুটা ফাউণ্ডেশ্যন মই মিক্স কৰি লওঁ মোৰ শ্বেডটো একচুৱেলি আহিবৰ কাৰণে। চ' মই এটা ইউজ কৰোঁ ফিটমিৰ এইটো
মেবলিনৰ শ্বেড হৈছে এইটো 220 এণ্ড ৱেট এণ্ড ৱাইল্ডৰ এইটো একচুৱেলি অলপ ডাৰ্ক হয় মোৰ স্কিনতছে আপোনাৰ 2 শ্বেডমান তলৰ হ'ব চ' মই এইটো মেবলিনৰটো লগত মিক্স কৰিলোঁ টেক্সচাৰটো মই এইটো বেছি ভাল পাওঁ ৱেট এণ্ড ৱাইল্ডৰ মই এইটো একচুৱেলি মোৰ শ্বেডটোৰ কাৰণে মই এই দুটা মিক্স কৰিলে মোৰ শ্বেডটো বঢ়িয়াকৈ মই পাওঁ চ' মই এটা মিক্স কৰি আৰু সদায় একচুৱেলি মেকআপত মেইন প্ৰডাক্ট হৈছে ফাউণ্ডেশ্যনটোৱে আপোনাৰ যদি মেকআপৰ ফাউণ্ডেশ্যনটো ভালকৈ বহিছে ডেট মিনছ আপোনাৰ মেকআপটো ভাল হ'বই ওপৰত লাগিলে যিমানেই আপুনি প্ৰডাক্ট ইউজ নকৰক যদি ফাউণ্ডেশ্যনটো ভাল নহয় আপোনাৰ মেকআপ কেতিয়াও ভাল নহয় আপুনি নিজেও ন'টিছ কৰিবচোন যেতিয়া আপুনি বেলেগৰ পৰা মেকআপ লয় বা মেকআপ আৰ্টিষ্টে কৰি দিয়ে তেওঁলোকে ফাউণ্ডেশ্যনটো বহুত মন দিয়ে তেওঁলোকে বিৰাট ধুনীয়াকৈ কৰে ফাউণ্ডেশ্যনটো ব্ৰাছেৰে জাষ্ট মই এইটো মিলাই ল'লোঁ এতিয়া মই স্পঞ্জ ল'ম আৰু আপোনালোকে যেতিয়া স্পঞ্জ ইউজ কৰে ন তাত হয়তো আপুনি যিটো এটা মেকআপ ফিক্সাৰ পায় যিটোৱে আপোনালোকে ইউজ কৰে মেকআপ ফিক্সাৰটো স্প্ৰে কৰি ল'ব আৰু আদাৰৱাইজ নহ'লে পানীত অলপ তিয়াই ল'ব মানে তেতিয়া বস্তুটো কোমল হৈ থাকে ন মেকআপটো বেছি শুহি নলয় তেতিয়া বস্তুটো একচুৱেলি অলৰেডি তিতি থাকে চ' মেকআপটো আপোনাৰ শুহি নলয় আপোনাৰ লিকুইডটো শুহি নলয় একচুৱেলি চ' স্পঞ্জ ইউজ কৰিলে আপোনালোকে সেইটো কৰিব মানে চাবচোন ডিফাৰেঞ্চটো গম পাব মই মেকআপ কৰিলে যিমান পাৰোঁ অলপ ডিঙিটো মিলাই ল'ব ট্ৰাই কৰোঁ কৰাৰ পিছত এইটো হ'ল মেকআপটো এতিয়া মই এতিয়া স্পঞ্জেদি অলপ পিছ মিলাই দিম এইটো মই তিয়াই লৈছোঁ অলৰেডি ত' আপোনালোকে এইটো এতিয়া ইউজ কৰে সদায় ডেপ কৰিব কেতিয়াও আপুনি এনেকৈ ঘঁহি নিদিব বস্তুটো এনেকৈ নিদিব সদায় ডেপ কৰিব মই একচুৱেলি যিমান পাৰোঁ বেছিকৈ ফাউণ্ডেশ্যনটোতে টাইম দিব ট্ৰাই কৰোঁ আৰু মই বেলেগৰ একচুৱেলি নাজানো বাট মোৰ ক্ষেত্ৰত মই নিজে ন'টিছ কৰিছোঁ যে যদি ফাউণ্ডেশ্যনটো ভাল হয় দেন মেকআপটো বহুত টাইম লাষ্টিং কৰে মোৰ ত' ফাউণ্ডেশ্যন ডান এতিয়া ইউজ কৰিম কনচিলাৰ এইটো বিৰাট ভাল হয় আপোনাৰ বস্তুটো দেখিবলৈ সৰু হয় কিন্তু মই এইটো চাগে 1.5 বছৰমান আগতে কিনিলোঁ নেকি মই মেবলিনৰো ইউজ কৰোঁ আৰু ইয়াৰ লগতে মেবলিনৰো ইউজ কৰোঁ আৰু কে বিউটিটো ইউজ কৰোঁ বাট ফেচেছ কানাডা মই এতিয়ালৈকে ভাল পাইছোঁ জাষ্ট অলপ য'ত আপোনাৰ স্কিনটো যোনটো য'ত অলপ স্কিনটো দৰকাৰ তাতে অলপ ইউজ কৰিলেই হ'ল এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কোনখিনি পৰ্চন আপোনালোকে মিলাব বিচাৰিছে কোনটো নাই বিচাৰে আৰু এটা বস্তু একচুৱেলি আৰু বহুতে কালাৰ কণ্ট্ৰলটো কৰে মই একচুৱেলি সেইটো আজিলৈকে ইউজ কৰি পোৱা নাই চ' মোৰ এইটো একো আইডিয়া নাই আপোনালোকে যদি জানে ভালকৈ সেইটো কাৰণ মোৰ অলপ নিজে মানে পাৰ্চনেলি কৰিবৰ কাৰণে অলপ ভয় লাগে একচুৱেলি অৰেঞ্জ কালাৰ বা যি কালাৰেই লওক চ' সেইটো যদি মিলাব নোৱাৰোঁ বহুত সেইটো চাগে মিলাবলৈও অলপ দিগদাৰ হয় মেকআপ আৰ্টিষ্টসকলে জানে তেওঁলোকে ডেইলি বেচিছত কৰি থাকে চ' তেওঁলোকে পাৰে বাট আমিতো এদিন দুদিনেই কৰোঁ ইমান আমাক নালাগে চ' আমাৰ কাৰণে অলপ দিগদাৰ হয় চ' মই সেইকাৰণে সেইটো স্কিপ কৰোঁ মই সেইটো স্কিপ কৰোঁ আৰু মই মানে ইউজ কৰি পোৱা নাই আজিলৈকে চ' কণ্ট্ৰল হৈ গ'ল এতিয়া ব্লাছ মই আজি এইটো কে বিউটিটো লগাই আছোঁ বিৰাট ধুনীয়া শ্বেড হয় এইটো শ্বেড ৰুবি ৰোমেন্স এইটো হয় আৰু বস্তুটো ক্ৰীমি হয় ন চ' আৰামছে আপোনাৰ স্কিনত মিক্স হৈ যায় ইয়াৰ বাহিৰে আপুনি যদি লয় মেবলিনৰটোতো ডেফিনেটলি ভালেই হয় আৰু ইয়াৰ লগতে আপুনি যদি বেলেগ কিবা ইউজ কৰিব বিচাৰে ভাল ইউজ কৰিব বিচাৰে হুডা বিউটিটো চাব পাৰে হুডা বিউটিটো বিৰাট ভাল হয় এইটো একচুৱেলি বস্তুটো ক্ৰীমি হয় ন চ' অলপ লগালেই আপোনাৰ মিক্স হৈ যায় অলপ লগালেই আপোনাৰ হৈ যায় ব্লাছ ডান মোৰ একচুৱেলি ব্ৰাছডালত একচুৱেলি অলৰেডি হাইলাইটাৰ লাগি আছিলে চ' মোৰ হাইলাইটাৰ কাম একচুৱেলি কৰিয়ে দিলে অলৰেডি নাকৰটো অপশ্যনেল দেই মই একচুৱেলি অলপ ভাল পাওঁ তো লগাই লৈ এনেও ৰেড গ্ৰেডটো নহয় স্কিনটো মোৰ
ৰেডটো নহয়, পিংকটো নহয়, চ' নিজেই ইটো সিটো লগাই কৰি পিংক কৰি ৰাখোঁ আৰু। চ' ব্লাছ হৈ গ'ল। ইয়াৰ পিছত কণ্ট'ৰ। চ' মোৰ কণ্ট'ৰ আই থিংক চুইচ বিউটি এটা আছে আৰু এইটো চুগাৰৰ। মই একচুৱেলি কণ্ট'ৰ ইমান বেছি নকৰোঁ, বাট কেতিয়াবা কেতিয়াবা কৰোঁ। ত' মোৰ ইমান আইডিয়া নাই, যিটো আছে মানে কাম চলি আছে, হৈ আছে আৰু। ত' অলপ জাষ্ট চাইডকেইটাত অলপ জাষ্ট কণ্ট'ৰটো মিলাই দিম। আপোনালোকে যদি ভাল পায়, কোনোবাই বেছিকৈ কৰিব বিচাৰে কৰিব পাৰে, আৰু কোনোবাই একেবাৰে যদি ভাল নাপায় দেন এইটো স্কিপ কৰিব পাৰে। কণ্ট'ৰটো আপুনি স্কিপ কৰিব পাৰে, একো ইছ্যু নাই। ব্লাছটো লাগে মেকআপ কৰিলে, যেতিয়া আপোনাৰ ব্লাছটো দৰকাৰ হয়। বাট কণ্ট'ৰটো এনেকুৱা একো নাথাকে যে আপুনি কৰিবই লাগিব। চ' কণ্ট'ৰটো আপুনি স্কিপ কৰি চলিব পাৰে কণ্ট'ৰটো। ডান, কণ্ট'ৰ ডান, ব্লাছ ডান। হাইলাইটাৰ, মোৰ হাইলাইটাৰ একচুৱেলি অলৰেডি ব্ৰাছডালত আছিলেই, চ' হৈয়ে গ'ল। বাট ষ্টিল অলপ দেখাই আছোঁ যেতিয়া লগাই দিছোঁ। মই হাইলাইটাৰটো জাষ্ট অলপ এক্সট্ৰা নাকত নিজে হাতেদিয়ে লগাই দিওঁ, ব্ৰাছেদি দিবতছে হাতেদি অলপ লিপছৰ ওপৰত, চ' ডেট আপুনি হাইলাইটাৰটো লগালে চাব লিপটো আপোনাৰ যেতিয়া লগাই দিয়ে ন, আপুনি ডিফাৰেঞ্চ এটা দেখা পায়, আপোনাৰ শ্বাইন এটা আহে ন, ভাল লাগে, ধুনীয়া লাগে সেইটো শ্বাইনটো আহিলে। চ' মই থ্ৰেডিং কৰা নাই দেই, থ্ৰেডিং কৰিম কেইদিনমান পিছত, বিয়া আছে ঘৰৰে, বিয়াত কৰিব লাগিব। চ' এতিয়া একেবাৰে কৰা নাই, এনেও মই থ্ৰেডিংটো স্কিপেই কৰোঁ যিমান পাৰোঁ। থ্ৰেডিংটো একচুৱেলি মই বিৰাট স্কিপ কৰোঁ, মানে নকৰোঁৱে, যিমান পাৰোঁ নকৰোঁ, এৰি চলোঁ যাতে নকৰাকৈ হ'লেও হৈ যায়। থ্ৰেডিং কৰাই নাই যিহেতু অলপ জাষ্ট মিলাই লৈছোঁ। আপোনালোকে মেকআপ যেতিয়া কৰে ন, আইব্ৰাউজকেইডালত বহুতে মন নিদিয়ে। আইব্ৰাউজকেইডালত অলপ আপুনি জাষ্ট যিটো আপোনালোকে ধৰি লওক, মই একচুৱেলি পেঞ্চিলটোৱে ইউজ কৰোঁ, কিছুমানে ব্ৰাছেদি লগাই অলপ আইব্ৰাউজকেইডাল কৰি ল'ব, কাৰণ মোৰ মেকআপকেইটা কৰি দিওঁ, আমাৰ মুখখনতো বেছটো বনি যায়, আইব্ৰাউজকেইডালৰ ওপৰতো লাগি যায়। চ' সেইকেইডাল বহি যায় বস্তু, মানে আপোনাৰ যিটো আমাৰ আইব্ৰাউজৰ কাৰণে আপোনাৰ ফেচটো এটা আইব্ৰাউজটো বহি যায়। ত' মই এজ ইউজুৱেল যেনেকৈ মই এডাল ব্ৰাছেদি জাষ্ট মিলাই লওঁ, আৰু মিলাই উঠি মই পেঞ্চিল ইউজ কৰোঁ। মই একচুৱেলি পেঞ্চিলে ইউজ কৰোঁ, মই ব্ৰাছেদি মিলাব নাজানো, ইমান মোৰ বেছি এটা ভাল নহয়। ত' মই যিটো কমফৰ্টেবল হয় মই সেইটো ইউজ কৰোঁ। জাষ্ট অলপ একদম অকণ মানে ইমান মই ব্ৰাউজৰ ক্ষেত্ৰত একদম ৰিস্ক ল'ব নিবিচাৰোঁ, কাৰণ এইটো যদি ব্ৰাউজটো আপোনাৰ বেয়া দেখি যায়, আপুনি আৰু মেকআপ একো মিলাব নোৱাৰে। আইব্ৰাউজ ডান, ব্ৰাউজটো হৈ গ'ল। এতিয়া আই মেকআপ, মই কোনোবাই যদি বিচাৰে লেন্স লগাব পাৰে দেই, সেইটো আপোনাৰ লেন্সৰ যদি আপুনি বিচাৰে তেন ধুনীয়াকৈ লেন্স এটাও লগাব পাৰে। সেইটো টোটেলি আপোনাৰ ওপৰতে ডিপেণ্ড কৰে, কাৰণ লেন্সটো নলগাকৈও বহুত ধুনীয়াকৈ ওলাব পাৰি। আৰু লেন্সটো একচুৱেলি কিছুমানৰ ক্ষেত্ৰত মানে কিছুমানৰ আই ইনফেকশ্যনো কৰে, তো সেইটো অলপ চাই কৰি ল'ব আগত, কাৰণ মই মোৰ নিজৰ ক্ষেত্ৰতে পাইছোঁ। মোৰ মানে এইটো একদম মোৰ যেতিয়া মোৰ বোকাখাতৰ বিয়াৰ ৰিচিপশ্যন আছিলে, সেইদিনাই মই জোৰোণত লেন্স লগালোঁ, মোৰ একো ইছ্যু নকৰিলে। বাট মই যেতিয়া বোকাখাতৰ মানে মোৰ বিয়াৰ দিনাই, ৰিচিপশ্যনৰ দিনা বোকাখাতত মই লেন্স লগালোঁ, লেন্স লগোৱাৰ অলপ পিছতে মোৰ চকু ৰঙা হৈ আহিল। চ' আপুনি ইমেজিন কৰক সেইটো চিটুৱেশ্যন, লাইক মোৰ নিজৰ বিয়া আৰু মোৰ আই ইনফেকশ্যন জাষ্ট ষ্টাৰ্ট হৈছে। মই লেন্স লগালগ খুলিছোঁ, মই গোটেই বিয়াখন আই ড্ৰপ দিয়ে শেষ কৰিলোঁ। গোটেই বিয়াত মই এঘণ্টাৰ মূৰে আই ড্ৰপ দি আছিলোঁ। বাট লাকিলি মোৰ একচুৱেলি জাষ্ট আই ইনফেকশ্যনটো ষ্টাৰ্ট হৈছিলহে,
তো মই একচুৱেলি মোৰ ভণ্টিয়ে দেখিলে, মই দেখিলোঁ, গম পালোঁ ন। চ' লগালগ মই লেন্সটো খুলিলোঁ আৰু ঘৰতে মেডিচিন আছিলে এভেইলেবল। চ' আমি লগালগ দিয়া ষ্টাৰ্ট কৰিলোঁ। চ' লাকিলি মোৰ একো নহ'লে, সেইখিনিতে ৰখি গ'ল। আৰু কিন্তু কিমানটা ডাঙৰ টেনশ্যন আপোনাৰ বিয়া আৰু সেইদিনাখনে আপোনাৰ আই ইনফেকশ্যন। মই কেনেকৈ ৰিচেপশ্যনটো মানে পাৰ কৰিম, কেনেকৈ মই বিয়াখন পাৰ কৰিম, সেইটো টেনশ্যন ইফালে বেলেগ। চ' মইতো একচুৱেলি সেই তেতিয়াৰ পৰা লেন্স নলগাই হ'লোঁ, পূৰা কমপ্লিটলি লেন্স স্কিপ কৰোঁ মই। মোৰ ৰিচেপশ্যনত গুৱাহাটী ৰিচেপশ্যনতো মই লেন্স লগোৱা নাই। চ' সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে লেন্স ল'লে। আৰু এনেকুৱাও নহয় যে লেন্সটো বেয়া আছিলে, মই লেন্সটো ভাল এটা কোম্পানীৰে লৈছিলোঁ। মই লেন্সটো পেকৰে লগাইছিলোঁ, এনেকুৱা নহয় যে আল্টু ফাল্টু কিবা এটা লগাইছিলোঁ। বাট মোৰ সেইদিনা চকুতেই কিবা মানে বেলেগ প্ৰব্লেমৰ কাৰণে হ'ল নে কি হ'ল, বাট লেন্সটো এৰুৱাই দিয়াৰ পিছতে মোৰ ঠিক হৈ গ'ল। চ' মই লেন্স সেইকাৰণে তেতিয়াৰ পৰা মানে এৰিয়ে চলোঁ, নলগাওঁ। অ'কে, চ' বেক টু দ্য টপিক। লেন্সটো আপোনালোকৰ ইচ্ছা। বাকী থাকিল আই শ্বেডো। আপোনালোকে যদি আই শ্বেডো ধুনীয়াকৈ মিলাব পাৰে মিলাই ল'ব। মই একচুৱেলি বিৰাট লাইট নিউড কালাৰতে পচন্দ কৰোঁ। চ' প্লেটটো এইটো। মই জাষ্ট ইয়াত দুটাই কালাৰ মিক্স কৰি লগাম, এই দুটা কালাৰ। শ্বেডটো লগাইছোঁ অলপ অলপ। অ'কে, চ' আই শ্বেডো হৈ গ'ল। মই একচুৱেলি আই শ্বেডো জাষ্ট পাতলাকৈ লগাইছোঁ, জাষ্ট অলপ শিমাৰী টাইপৰ লুকটো। চ' আইজ ডান। ইয়াৰ পিছত কাজল। কোনোবাই আইলাইনাৰ পচন্দ কৰিলে আইলাইনাৰটো লগাব পাৰে। মই একচুৱেলি আজি জাষ্ট কাজল লগাব মন গৈছে, চ' মই কাজল লগাই আছোঁ। কাজল ডান। মাস্কাৰাটোতো চবেই জানে, যেনেকৈ আইব্ৰাউজত আপোনাৰ আইব্ৰাউজত যেনেকৈ মেকআপটো লগোৱাৰ পিছতে লাগি ধৰে মেকআপ, ত' তেনেকৈ আই লেছেছতো লাগি যায়। চ' আপোনাৰ মাস্কাৰাটো বিৰাট দৰকাৰী। আৰু মাস্কাৰাটো লগাই দিয়াৰ পিছত চাব আপোনাৰ চকুকেইটাৰ লুকটো কমপ্লিটলি বেলেগ হৈ যায়। যোনে লগাই থাকে তেওঁলোকে জানে। মই ইউজ কৰি আছোঁ এইটো মেভলিনৰ। চ' আইজ ডান। মোৰ একেবাৰে বিৰাট চিম্পল মেকআপ। মই কৈছোঁ ন, এইটো একদম টোটেলি চিম্পল মেকআপ হয়। একো তেনেকুৱা আপুনি হেভি লুক এইটোত একো নাপায়। চ' চিম্পল মেকআপ হয়। লাষ্ট লিপষ্টিকটো মই এইটো ইউজ কৰি আছোঁ, জুডিঅ'ৰ হয়। আৰু এটা আপোনালোকক মই নতুনকৈ মানে বস্তু এটা শিকিছোঁ আৰু দেই, বস্তু এটা নতুনকৈ। আপোনালোকে যেতিয়া লিপষ্টিক ইউজ কৰে, যদি ধৰি লওক এতিয়া আমাৰ ইণ্ডিয়ান স্কিন টোনত কিছুমান লিপষ্টিক মানে ভাল নেদেখি, চ' আপোনালোকে তেতিয়া কি কৰিব, লিপ লাইনাৰটো ইউজ কৰি দিব। লিপ লাইনাৰ ইউজ কৰিলে যেনেকুৱাই শ্বেড নলগাওক, বহুত পাতলা শ্বেডো যদি আপুনি লগায়, সেই শ্বেডটো আপোনাৰ ধুনীয়া দেখি কিবা এটা মানে চেঞ্জ হৈ যায়। চ' সেইকাৰণে আপোনালোকে লিপ লাইনাৰ ইউজ কৰিব। লিপ লাইনাৰটো মোৰ লাইক ফেভৰেট হৈছে কে বিউটিৰ লিপ লাইনাৰটো। লিপ লাইনাৰ তো মই অলৰেডি একচুৱেলি লিপষ্টিক লগাই থৈছিলোঁ এখন ষ্টিল। এইটো হৈছে জুডিঅ'ৰ। বিৰাট ধুনীয়া শ্বেডটো। আপোনালোকে জুডিঅ' গ'লে জুডিঅ'ত মানে ইমান আপোনাৰ কম দামত বিৰাট ভাল প্ৰডাক্ট পায়। মই আগৰ ভিডিঅ'টোতো দেখুৱাইছোঁ, এইটো মই তেতিয়া জুডিঅ'ৰ পৰাই লৈছিলোঁ এইটো লিপষ্টিক। আৰু 150 ৰুপিছত আপুনি ইয়াতছে ভাল আই ডোণ্ট থিংক কি ক'ৰবাত পাব। চ' ট্ৰাই কৰিব পাৰে আপোনালোকে জুডিঅ' গ'লে। আৰু মোৰ একচুৱেলি এটা অভ্যাস হৈ গৈছে, মই সদায় গোটেই মেকআপটো কৰি হোৱাৰ পিছতহে একচুৱেলি কম্পেক্ট পাউডাৰটো ইউজ কৰোঁ। চ' মই একচুৱেলি তেনেকৈ কমফৰ্টেবল পাওঁ। চ' মোৰ আপোনালোকে হয়তো মেকআপটো যেতিয়া ফাউণ্ডেশ্যন লগাই বা যেতিয়া আপোনালোকে ব্লাছ লগাই হয় বা হাইলাইটাৰ লগাই হয়, তেতিয়া লগায়। বাট মোৰ একচুৱেলি অভ্যাস হৈছে মই সদায় লাষ্টতে লগাওঁ।
চ' মই সেইকাৰণে সদায় লাষ্টলৈকে ৰাখোঁ এইটো মানে মোৰ এনেকুৱা লাগে মেকআপটো তেতিয়ালৈকে মোৰ গোটেই চকুৰ হওক বা লিপষ্টিক হওক যিখিনি লগাব থাকে সেইখিনি লগাই হোৱালৈকে মোৰ মেকআপটো বহি যায় তাৰপিছত একচুৱেলি মই আপোনাৰ পাউডাৰটো কম্পেক্টটো লগাওঁ লুজ পাউডাৰটো চ' মোৰ এইটো মেবলিনৰ ফিটমিৰ যিটো লুজ পাউডাৰ শ্বেড হৈছে 20 লাইট মিডিয়াম চ' সেইটো মই ইউজ কৰোঁ আৰু এইটোৰ দামটো 695 গোটেইখিনি প্ৰডাক্ট আপোনাৰ 1000ৰ ভিতৰত চ' এইটো হৈ গ'ল চ' লাষ্ট ফুডটো লগাই ল'ম মই মেক্সিমাম টাইম মেৰুন কালাৰৰে লগাওঁ ফুডটো আৰু সিন্দুৰটো বাছ আৰু মেকআপ ডান কাপোৰটো চেঞ্জ কৰি আপোনালোকক ফুল লুকটো ভালকৈ দেখাই আছোঁ চ' দিছ ইজ মাই ফাইনেল লুক একেবাৰে চিম্পল একেবাৰে আপোনাৰ সহজ কৰিবলৈ মেকআপটো মই একেবাৰে চিম্পল যিখিনি প্ৰডাক্ট ইউজ কৰিছোঁ আপোনালোকক দেখুৱালিয়ে সেইখিনি একেবাৰে আপোনাৰ সহজে বজাৰত পায় একেবাৰে আপুনি অনলাইনত অৰ্ডাৰ কৰিব পাৰে আৰু চব প্ৰডাক্ট আপোনাৰ 1000ৰ ভিতৰতে হয় চ' কিছুমান ষ্টেপ আছে মই যিবোৰ স্কিপ কৰিছোঁ কিছুমান আপোনালোকে এড কৰিব পাৰে কিছুমান আপোনালোকক যদি দৰকাৰ হয় দেন আপোনালোকে স্কিপ কৰিব পাৰে যেনেকৈ মই আপোনাৰ মেকআপ ফিক্সাৰটো লাষ্টত সেইটো মই মেকআপ ফিক্সাৰটো মই স্কিপ কৰিলোঁ মই অলপ সময়ৰ কাৰণে মেকআপটো কৰিছোঁ চ' মেকআপ ফিক্সাৰটো মই যেতিয়া অলপ টাইমৰ কাৰণে অলপ বিয়া চিয়া খাবৰ কাৰণে তেতিয়া মই মেকআপ ফিক্সাৰটো ইউজ কৰোঁ আদাৰৱাইজ মই সেইটো স্কিপ কৰোঁ চ' তেনেকৈ আপোনালোকে যদি আপোনালোকে কোনোবাই কনচিলাৰটো প্ৰিফাৰ নকৰে দেন স্কিপ কৰিব পাৰে আদাৰৱাইজ আপোনালোকৰ চইচ টোটেলি আৰু এতিয়া কওঁ শাড়ীখনৰ কথা এইখন শাড়ীখন একচুৱেলি মই অনলাইনতে লৈছিলোঁ মিন্ত্ৰাৰ পৰা লৈছিলোঁ বহুত দিন আগতে একদম চিম্পল আপোনাৰ কটন হয় ব্লাউজ একচুৱেলি ব্লাউজটো হোৱাইটতে আছিলে চ' মই ব্লাউজটো একচুৱেলি হোৱাইটত পিন্ধা চ' বেলেগ এটা ব্লাউজৰ লগত ষ্টাইল কৰিছোঁ মোৰ ডিপ নেক হয় ব্লাউজটো এইটো চ' এইটো আপোনালোকৰ কথা আপোনালোকে কমফৰ্টেবল যদি ফিল কৰে আপোনালোকে এনেকুৱা ব্লাউজ পিন্ধিব পাৰে আদাৰৱাইজ আপোনালোকৰ সেইটো নিজৰ চইচ হয় এইটো আৰু জাষ্ট ইয়াৰযোৰ পিন্ধিছোঁ এইযোৰ মোক ভণ্টিয়ে দিছিলে লাইক তাইৰ চইচবোৰ এনেও ভাল হয় চ' তাই এইযোৰ দিছিলে চ' মই একচুৱেলি শাড়ীখনৰ লগত একচুৱেলি গৈ আছিলে কালাৰটো চ' মই সেইটো কাৰণে এইযোৰ পিন্ধিলোঁ আৰু ফুল লুকটো এইটোৱে হৈছে আৰু জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে আৰু ভিডিঅ' আহি আছে জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল পালে তেন্তে লাইক কৰি দিব ভিডিঅ'টোত আৰু লগ পাই আছোঁ আৰু আহিছোঁ আজিলৈ বাই বাই